সুনীল গগৈৰ কাণ্ডৰ নতুন পাৰ্ট। সুনীল গগৈৰ ঘৰৰ কাষতে চিহ্নমুণ্ডৰ উদ্ধাৰ। কাৰ এই চিহ্নমুণ্ড? জাহাংগীৰ হুছেইনৰ নে সুনীল গগৈৰ? কুৱাখানাৰ হাপতীয়া গাঁৱৰ কেইখোজ মানৰ ব্যৱধানত উদ্ধাৰ হোৱা চিহ্নমুণ্ড ৰহস্য ভেদ কৰা চেষ্টা আৰক্ষীৰ। ঢকুৱাখানাৰ নৃশংস হত্যাকাণ্ডৰ আজিলৈকে 6 মাহ সম্পূৰ্ণ হ'ল। 6টা মাহৰ পিছত এজন মাছমৰীয়াই পুনৰ 6টা মাহৰ পিছতে এটা মাছমৰীয়াই তেওঁৰ মাছমৰীয়াৰ জালত চিহ্নমুণ্ড উদ্ধাৰ কৰিছে। আৰু সেই চিহ্নমুণ্ডটো সকলোৱে সন্দেহ কৰিছে ঢকুৱাখানাৰ হাপতীয়া চেতিয়া গাঁৱৰ সুনীল গগৈৰ লগত সেই নৃশংস হত্যাকাণ্ডটোৰ লগত এই সম্পৰ্ক আছে নেকি। সকলোৱে সন্দেহ প্ৰকাশ কৰিছে এই চিহ্নমুণ্ডটো জাহাংগীৰ হুছেইনৰ হ'ব বুলি। তাৎপৰ্যপূৰ্ণ কথাটো এইটোৱে যে যোৱা 6টা মাহে আৰক্ষী আৰু CID তদন্তৰ নামত সুনীল গগৈৰ পৰিয়ালক উপৰি জুপৰি জেৰা কৰিলে, তদন্ত কৰিলে, জেৰা কৰিলে আৰু পুখুৰী সিঁচিলে। কিন্তু সেই চিহ্নমুণ্ডটো উদ্ধাৰ হোৱা নাই। আজি আকৌ সেই মাছমৰীয়াৰ জালত উদ্ধাৰ হৈছে সেই চিহ্নমুণ্ডটো। কিন্তু ইমান দিনে আৰক্ষীয়ে কি কৰি আছিল? কেতিয়া উৰ পৰিব এই সুনীল গগৈৰ কাণ্ড ৰহস্য? চিহ্নমুণ্ডৰ লগতে বস্তাৰ ভিতৰতে ওলাল এটা তাবিজ, তেলৰ বটল, ব্ৰাছ আৰু হেয়াৰ ড্ৰায়াৰ। আৰু ইয়াৰে এটা সামগ্ৰী সুনীল গগৈৰ নহয় বুলি তেওঁৰ পৰিয়ালে স্পষ্ট কৰি দিলে। তেওঁৰ দুৰ্ভগীয়া পত্নীয়ে। তেওঁৰ পত্নীয়ে ক'লে যিকেইটা বস্তু দেখিছে তেওঁৰ এটাও নহয়, সুনীল গগৈৰ এটাও নহয় বুলি স্পষ্ট কৰি দিলে সুনীল গগৈৰ পত্নীয়ে। ঘৰৰ পৰা কেইখোজ মানৰ আগতে উদ্ধাৰ হোৱা এই চিহ্নমুণ্ডটো তেওঁৰ উগুল ঠুগুল হ'ল তেওঁৰ পত্নীৰ মন। এই চিহ্নমুণ্ডটোৰ উদ্ধাৰ হোৱাৰ যিহেতু নেকি তেওঁৰ সামগ্ৰী বৰ্ণনা দিওঁতে যিহেতু নেকি তেওঁ সকলো কথা ক'লে, তাবিজ নিপিন্ধে সুনীল গগৈয়ে, সেই তাবিজ এটা আছিল আৰু তেওঁৰ লগত পাইছে তেলৰ বটল, আৰু সেই তেলৰ বটলটোও নহয় আৰু ব্ৰাছ আছিল, ব্ৰাছডালো নহয় বুলি জনাইছে তেওঁৰ দুৰ্ভগীয়া পত্নীয়ে। সুনীল গগৈৰ কাণ্ডৰ ঠিক 6 মাহৰ দিনাই হাপতীয়া গাঁৱৰ শিঙিয়াত এই লাগি থকা গাতে এই ডুবিটো একাংশ লোকে বাওঁতে উদ্ধাৰ হ'ল এটা বস্তা, প্ৰকাণ্ডৰ শিল এটাৰ সৈতে বস্তাত ভৰাই থোৱা এলুমিনিয়ামৰ তাৰৰ সৈতে বস্তাত ভৰাই থোৱা এটা পলিথিনৰ বেগ। গাঁঠি খুলি দিওঁতেই ওলাল পলিথিনৰ পৰা এটা চিহ্নমুণ্ড। যিহেতু নেকি তেওঁলোকে মাছ মাৰি আছিলে, সেই মাছ মাৰি থকাৰ পিছতে উদ্ধাৰ হ'ল সেই বস্তাটোৰ ভিতৰতে পলিথিনৰ ভিতৰতে পলিথিন উদ্ধাৰ হ'ল। পলিথিন খুলি দিয়াৰ পিছতে চিহ্নমুণ্ড ওলাল। যিহেতু নেকি সেই বস্তাটো এলুমিনিয়াম তাৰেৰে বন্ধা আছিলে আৰু মাছমৰীয়া কোৱা মতে তেওঁ এলুমিনিয়াম তাৰেৰে বন্ধা আছিলে সেই বস্তাটো যেতিয়া খুলি দিওঁতে, প্লাষ্টিক খুলি দিওঁতে চিহ্নমুণ্ড উদ্ধাৰ হ'ল। লগত এটা পাথৰ আছিলে। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে গম পাইছেই 1 জুনৰ শেষ নিশা চিহ্নমুণ্ড উদ্ধাৰ হোৱা এই ডুবিৰ পৰা সামান্য আঁতৰত এই ডুবিৰ মাজত উদ্ধাৰ হৈছিল এটা মুণ্ডহীন মৃতদেহ। ঘটনাস্থলীত উদ্ধাৰ হৈছিল এটা জ্বলি থকা এটা টৰ্চ, এখন দা আৰু সুনীল গগৈৰ পিন্ধি থকা স্পৰ্টিং, এডাল লাঠি আৰু পিন্ধি থকা বেল্ট। যিহেতু নেকি মুণ্ডহীন মৃতদেহটো উদ্ধাৰ হোৱা সেই মৃতদেহটো সন্দেহ প্ৰকাশ কৰিছিল সুনীল গগৈৰ বুলি। কিন্তু DNA পৰীক্ষাৰ উদ্ধাৰ মিস্ত্ৰী জাহাংগীৰৰহে মৃতদেহ বুলি ওলাইছে। যিহেতু নেকি সেই DNA হোৱাৰ পিছতে বডিটো জাহাংগীৰৰহে বুলি ওলাইছিল এই সমস্ত ঘটনাই। মুণ্ডহীন পোৱাৰ পিছতো এতিয়ালৈকে জাহাংগীৰৰ কোনো সন্ধানহীন ওলোৱা নাই এতিয়ালৈকে সুনীল গগৈৰ। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম।